নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা জনালে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ নহৰুৰ আচাৰ। এয়া গোটেইখিনি বাকলিখিনি আগতে এৰুৱাই ল'লোঁ। আগতীয়াকৈ দেখুৱাবলৈ নহ'ল, ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ একচুৱেলি। 1 পোৱামান নহৰু লৈ লৈছিলোঁ। তাৰে এয়া ভাল বেয়া আটাইখিনি মানে গুচাই লৈছোঁ। এতিয়া ধুই ল'ম, বেয়া থকাবিলাক এই ধোৱাতে একেলগে বাছি পেলাই দিম। বলকচোন তেনেহ'লে মই নহৰু আচাৰখিনি কেনেকৈ বনাওঁ আজি তাকে দেখুৱাওঁ। এয়া মই নহৰুখিনি ধুই ল'লোঁ। এনেদৰে মই কেৰাহীখন গৰম হ'ব দিলোঁ। এতিয়া মই নহৰুখিনি এড কৰি দিম। একেবাৰে সহজ পদ্ধতিত মানে কৰিব পৰা এইটো নহৰুৰ আচাৰ। যিটো নেকি মানে ৰ'দত নিদিলেও হৈ যাব আৰু বেছি সময়ো নালাগে, সেয়ে মই এনেদৰে বনাওঁ। আৰু বেলেগ পদ্ধতিৰেও মই নহৰুৰ আচাৰ নহৰুৰ লগত আদা জলকীয়া এনেকৈ মিক্স কৰি পেলাই বনাওঁ। এইটো মোক খুব ইমাৰ্জেঞ্চিকৈ লাগিছিল, বাইদেউ এজনীয়ে মানে বিচাৰিছিল নহৰুৰ আচাৰ অলপমান, সেয়ে মই এনেদৰে বনাইছোঁ যাতে তেখেতেও খাই ভাল পাওক আৰু মানে নহৰুখিনিও বহুত দিনলৈকে থাকিব ৰ'দত নিদিলেও। এতিয়া বতৰটো গমেই পাইছে, আজি ৰ'দ দিয়ে কালি বৰষুণ দিয়ে একো গেৰাণ্টি নাই। মই এতিয়া আৰু ৰ'দত শুকুৱাই মেলি নহৰুৰ আচাৰ বনাই থাকিবলৈ মোৰ হাতত ইমান টাইম নাই, সেয়ে মই নহৰুখিনি এনেদৰে কেৰাহীত মানে ভাপত দিয়াৰ দৰে অলপ আধা সিজা কৰি লৈছোঁ। গেছটো একেবাৰে কমাই দিছোঁ। এয়া দেখিবলৈ পাইছে মই ৰেড চিলি অলপ এড কৰি দিছোঁ। এতিয়া মই লগতে এড কৰি দিছোঁ অলপ হালধি আৰু অলপ নিমখ। আটাইখিনি এনেদৰে অলপ ভাজি লৈছোঁ, নিমখ হালধি আৰু ৰেড চিলি দি পেলাই। তাৰ লগত এতিয়া মই মিক্স কৰিম। এয়া কি চিনি পাইছেনে? এয়া হ'ল বাঁহগাজৰ খৰিচা আৰু লগতে হ'ল এয়া ভোট জলকীয়া। মই এইখিনি এড কৰি দিম তাতে। এয়া দেখিছে নহৰু আচাৰখিনি ৰেডি হৈ গৈছে। নহৰুৰ লগতে মই বাঁহগাজৰ খৰিচা আৰু ভোট জলকীয়া এড কৰি দিছোঁ। আপোনালোকৰ আগতেও কৈছিলোঁ। মই এতিয়ালৈকে অলপো তেল ইউজ কৰা নাই। এইখিনি আটাইখিনি আধা সিজা কৰি লৈ কাঢ়ি লোৱাৰ পাছত মিঠাতেল গৰম কৰি পেলাই ইয়াত এড কৰি দিলে আচাৰ ৰেডি হৈ যাব। এয়া আটাইখিনি সম্পূৰ্ণ হৈ গৈছে। মই এতিয়া কাঢ়ি ৰাখিম। এয়া গেছটো অফ কৰি দিছোঁ। এয়া আজিৰ এয়া নহৰুৰ আচাৰ লগতে বাঁহগাজ ভোট জলকীয়া ৰেডি হৈ গ'ল। এতিয়া আৰু খাব পাৰে। মাজে সময়ে এতিয়া ৰ'দত দি থাকিলে হ'ল অলপ চলপ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এয়া মানে তৎক্ষণাত কৰিব পৰা আচাৰ, তৎক্ষণাত বনাব পৰা আচাৰৰ ৰেচিপি। মই নহৰুৰ আচাৰ বেলেগ ষ্টাইলতো বনাওঁ। নেক্সট ভিডিঅ'ত দেখাম বাৰু আপোনালোকক। আজিলৈ তেনেহ'লে আহোঁ। যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেখেতসকলক ধন্যবাদ জনাইছোঁ।